হাই দোস্ত ওয়েলকাম টু মাই চেনেল ডিপুলছ ব্লগ তো আৰু এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ দোস্ত তো দোস্ত আজি হ'লে 21 নৱেম্বৰ আৰু যোৱাকালি আছিল 20 নৱেম্বৰ আৰু 20 নৱেম্বৰৰ দিনা বাপুজী মহাবিদ্যালয়ত কোন আহিব মই ইয়াৰ আগৰ দুটা ভিডিঅ'ত কৈছোঁৱে সোণালী জয়ন্তী 20 নৱেম্বৰৰ দিনা আমাৰ মৰমৰ জুবিন দা আহিব তো যোৱাকালি আহিছিল জুবিন দাই তো কেনেকুৱা হৈছে পৰিৱেশটো তাৰ আৰু পূৰা একদম জুবিন দাই মঞ্চ হিলে দিছে দোস্ত তো এইখিনি অলপ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব তো যোৱাকালিলৈকে উভতি যাওঁ তো বলক দোস্ত চাই থাকক ভিডিঅ'টো আৰু দোস্ত ইয়াত পৰ্দা দিছে চাওক ডাঙৰকৈ আৰু দোস্ত ইয়াত ফটো উঠিব পাৰি আজিকালি এইটো নতুন ওলাইছে নেকি আৰু হোৱা তাতো উঠিব পাৰি তাত উঠি আছে আৰু দোস্ত জুবিন দাই আহিয়ে পোৱা নাই আৰু মানুহ চাওক না ভৰ্তি হৈ গৈছে চাওক না আৰু আহিলে কি হ'ব ভাবি চাওকচোন এবাৰ আৰু দোস্ত এয়া আমাৰ মঞ্চত ফাইনেলি জুবিন দাই আহি গ'ল চাওক এয়া আহি গ'ল জুবিন দা তলেৰে আহি আছে দোস্ত এয়া চাওক বিদ্যালয় সুৰক্ষিত তৰফৰ পৰা জুবিন গাৰ্গক আমি উষ্ণ আদৰণি জনাইছোঁ সুস্বাগতম জনাইছোঁ অকণমান পলমকৈ হ'লেও শাৰদীয় সম্ভাষণ জ্ঞাপন কৰি পোনপ্ৰথমে আমি আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰীকান্ত বৰ্মন ডাঙৰীয়াই এখনি ফুলাম গামোচা আৰু এটি ফুলাম জাপিৰে আমি জুবিন দাক সন্মান যাচিম আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰীকান্ত বৰ্মন ডাঙৰীয়াই আমি জুবিন দাক অকণমান সময়ৰ বাবে মঞ্চৰ সেৱা কৰিব বিচাৰিম কৰিব আমাৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰী ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম সাংস্কৃতিক উপ সমিতি তৰফৰ পৰা আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সভানেত্ৰী মাননীয় শ্ৰীযুতা ৰুণু দাস বাইদেৱে এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সম্পাদক মাননীয় শ্ৰীযুত পৰেশ ভূঞাদেৱে এখনি কাঁহৰ বঁটাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ডক্টৰ প্ৰভাত শৰ্মাদেৱে আৰু ইয়াৰ পিছতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিপম দাসে সম্বৰ্ধনা জ্ঞাপন কৰিব লগতে মাননীয় শ্ৰীযুত তপন ডেকাদেৱে নিজ হাতেৰে বনোৱা কাঁহৰ জুবিনদাৰ এটি প্ৰতিমূৰ্তিৰে দুদিন আগত জুবিনদাৰ শুভ জন্মদিন গৈছে আৰু আমি জুবিনদাৰ কাৰণে হেপী বাৰ্থডে জ্ঞাপন কৰিছোঁ আৰু আমি ইয়াৰ লগে লগে আগবাঢ়ি যাম আজিৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জুবিন দাৰ সংগীতানুষ্ঠানৰ মাজতে কালি আহি পাইছোঁ যোৰহাটৰ পৰা তাত অলপ বেছি ঠাণ্ডা অলপ চৰ্দি লৈ আহিব লগত সকলোকে মৰম জনাইছোঁ আৰু দুটা চিনাকি গান দি পেলাই আৰম্ভ কৰিছোঁ থেংক ইউ ভেৰি মাছ লাভ ইউ আৰু জুবিন দাৰ ফাৰ্ষ্ট গীত আৰম্ভ হৈ গ'ল চাওক পপিয়া তৰা Oh,
জানিছিলো তুমি মোৰ ৰহুৱা আৰু দোস্ত মানুহ দেখিছেনে নাই কিমান কেনেকুৱা হৈ গৈছিল আৰু দোস্ত ৰাতিপুৱা উঠিলোঁ ৰাতি 2টা বজাত আহিছোঁ সেইকাৰণে ৰাতিপুৱা 10টা বাজি গ'ল উঠোঁতে আৰু আপোনালোকক যোৱাকালি মই ৰাতি দেখুৱালোঁ জুবিনদাৰ প্ৰগ্ৰামত এনেও মানুহ বেছি হয়ে তো যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো আজিলৈ এইখিনি দিয়ক বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাওঁ